নমস্কাৰ মাধৱ পোল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আজি আমাৰ যিটো আমি দেশী মুৰ্গী পালনৰ সিৰিজ বনাই আছিলোঁ, সেই সিৰিজটো বৰ্তমান সমাপ্ত কৰিছোঁ। যোৱাকালি যিটো 30 দিনীয়া কোৰ্স কৰিম বুলি কৈছিলোঁ, যে 30 দিনীয়া সিৰিজ এটা বনাওঁ বুলি কৈছিলোঁ। গতিকে আমাৰ 30 দিন বৰ্তমান শেষ হ'ল। 30 দিন আমি সুকলমে শেষ কৰিলোঁ, বা ৱেইটটো অকণমান কম আহিছে। যিহেতু ঠাণ্ডা দিন আৰু হিটটো সঠিকমতে সিহঁতে নাপালে, যিহেতু বিদ্যুতৰ বহুতো সমস্যা হৈ আছিল। যিসকলে নিয়মীয়া ভিউৱাৰ্ছ তেওঁলোকে জানিব যে বিদ্যুতৰ আমাৰ কিমান সমস্যা হৈছিল। বহুকেইদিন আমাৰ বিদ্যুতৰ বা কাৰেণ্টৰ বহুতদিন সমস্যা হৈছিল। সেয়েহে হয়তো গ্ৰ'থটো সঠিকমতে নাহিবও পাৰে। গতিকে হ'লেও আমি আজি কি কৰিম, আজি যিটো মই ৱেইট কৰি জনাম বুলি কৈছিলোঁ, যে 30 দিনীয়া আমি পালনটো সিৰিজটো শেষ কৰি কিনে আমি লাষ্ট দিনা কি কৰিম, ৱেইট কৰিম বুলি জনাইছিলোঁ। গতিকে সেই হেতুকে মই আজি কি কৰিম, ফাৰ্মত আহিলোঁ। বৰ্তমান গাটো ভাল নহয়, ভিডিঅ' বনোৱা ইমান হেৰি নাই, হ'লেও মানে আপোনালোকৰ হেৰিত বনাবলৈ আহিছোঁ। ৱেইট কৰিম, ফাৰ্মত আহিলোঁ। ফাৰ্মত আহি কিনে আমি কি কৰিম, এতিয়া বৰ্তমান পোৱালিখিনি ৱেইট কৰিম, বা কিমানখিনি আহিছে। মোৰ আইডিয়া যে 250 গ্ৰামমান আহিছে চাগে। গতিকে আকৌ আমি ৱেইট দিম, 40 দিনত কিমান হয় বা 50 দিনত কিমান ৱেইট হয়, আৰু 2 মাহত আমি কিমান ৱেইট আহে। গতিকে আমি সেইখিনি ভিডিঅ' আকাৰে পাৰ্ট 2 বাই পাৰ্ট জনাই গৈ থাকিম। গতিকে আগলৈ আপোনালোকে কি ভিডিঅ' চাবলৈ বিচাৰে কমেণ্ট কৰি নিশ্চয় জনাব। গতিকে পোৱালিখিনি এতিয়া বৰ্তমান ৱেইট কৰিম, মানে দানা পানী বৰ্তমান হেৰি কৰা নাই। গতিকে এতিয়া আমি কি কৰিম, ফাৰ্মৰ ভিতৰলৈ সোমাই যাম। সোমাই যাই কিনে আমি কি কৰিম, এতিয়া পোৱালিখিনি ৱেইট কৰি চাম যে কিমানখিনি ৱেইট আহিছে। গতিকে বলক ফাৰ্মলৈ যাওঁ। গতিকে আমি এতিয়া বৰ্তমান পোৱালিখিনি ৱেইট কৰিব আহিলোঁ, যে কিমানখিনি ৱেইট হৈছে চাওঁ। ফাৰ্মত আমি সোমাই আহিলোঁ। গ্ৰ'থটো আপোনালোকে কেনেকুৱা পাইছে জনাব। যে অকলে ৱেইট কৰি কিনে ভিডিঅ' বনাব অকণমান কষ্টকৰ হৈছে। গতিকে ভালকৈ দেখাব নোৱাৰিবও পাৰোঁ, যে কেমেৰাটোৱে এজনে ধৰি থাকিলে ভাল হয়। গতিকে মই যিহেতু কেমেৰা কৰিম, মই যিহেতু ৱেইট কৰিম, গতিকে অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে, বা ভালকৈ আপোনালোকে দেখা নাপাবও পাৰে। গতিকে মই যিমান পাৰোঁ ভালদৰে দেখাবলৈ যত্ন কৰিম। গতিকে এতিয়া আমি বলক ৱেইটটো কৰিলোঁ। গতিকে আমি কি কৰিছোঁ, ৱেইট কৰিবলৈ আহিছোঁ। ৱেইট কৰা মেচিনটো আমাৰ এইটো, এনেকৈ আমি টিপি ল'ম। টিপি কিনে এইটো হ'ল এনেকৈ দাঙি দিয়া ৱেইট কৰা মেচিন। গতিকে এই 00 আহিছে। তাৰপিছত আমি কি কৰিম, প্লাষ্টিকত এইটো প্লাষ্টিকটোত চৰাইটো ভৰাই লৈ কিনে আমি বৰ্তমান ৱেইটটো কৰি চাওঁ। গতিকে বলক চৰাই এটা আমি ধৰি আনি কিনে ৱেইটটো কৰি চাওঁ। গতিকে এইটো হৈছে কুকুৰা চৰাই এটা আমি ভৰালোঁ। কুকুৰা চৰাইটো ধৰি কিনে এতিয়া আমি কি কৰিম, ৱেইট কৰি চাম যে কিমান ৱেইট আহে। চাওক আপোনালোকে কিমান ওজন আহিছে। গতিকে ভালদৰে মই ভাবোঁ আপোনালোকে দেখা পাইছে যে আমি বৰ্তমান ছাকচেছ হৈছোঁ। 310 গ্ৰাম হৈছে পোৱালিটো। গতিকে চাওক 315 গ্ৰাম হৈছে বৰ্তমান চৰাইটো। আপোনালোকে দেখা পাইছে যে 315 গ্ৰাম। আৰু এটা আমি বৰ্তমান জুখি চাওঁ যে ৱেইটটো কিমান আহিব। এইটো এটা ধৰি আনিলোঁ। বৰ্তমান আমি ধৰি আনি কিনে এইটো চৰাইটো আমি ৱেইট কৰি চাম। গতিকে অলপ আমি এতিয়া মেচিনলৈ যাওঁ। এনেকৈ আমি ভৰাই ল'ব লাগিব। চাওক 295 গ্ৰাম হৈছে ইয়াত।
গতিকে 295 গ্ৰাম হৈছে ইয়াৰ নিশ্চয় দেখা পাইছে। আমি আৰু এটা ৱেইট কৰি চাম যে কিমান হৈছে। এইটো আমি ধৰি আনিলোঁ বৰ্তমান চৰাইটো, এতিয়া আমি ৱেইট কৰি চাম। এইটো হৈছে প্ৰায় 320 গ্ৰাম। গতিকে আমি বৰ্তমান ছাকচেছ বুলিয়ে ক'ব পাৰিম যে 320 গ্ৰাম হৈছে। গতিকে আপোনালোকে যিটো দেখা পালে যে পোৱালিখিনি আমি ৱেইট কৰিলোঁ, ৱেইট কৰি কিনে আমি ফাৰ্ষ্টটো কি পালোঁ যে ফাৰ্ষ্টটো আমি পালোঁ 315 গ্ৰাম, তাৰপিছতো পালোঁ 295 গ্ৰাম, তাৰপিছতো পালোঁ আমি লাষ্ট যিটো জুখিছিলোঁ সেইটো হৈছে 320 গ্ৰাম। গতিকে আমাৰ খুবেই ভাল লাগি আছে আজি, যিহেতু ধুনীয়াকৈ ৱেইটটো আহি গৈছে 2 মাহত। মই ভাবিছিলোঁ যে 300 গ্ৰাম নহ'বই চাগে, কিন্তু 300 গ্ৰামতকৈও আমাৰ প্ৰায় বেছিয়ে হৈছে ৱেইটটো, 320 গ্ৰাম হৈছে। গতিকে এনেকৈ হ'লে অলপমান ভাল লাগে, ছাকচেছ হোৱা বুলি ক'ব পাৰি যে যদি 1 মাহত যদি আমি 300 গ্ৰাম কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমি ছাকচেছ বুলি ধৰিব পাৰোঁ, বা আমি এই চিৰিজটোৰ পৰা ছাকচেছ হৈছোঁ বুলি ক'ব পাৰিম যে আমাৰ 30 ডেজৰ হোৱাৰ লগে লগে আমাৰ 300 গ্ৰামৰ ওপৰত হৈছে, 300 আমাৰ 20 গ্ৰাম হৈছে। গতিকে এনেকৈ আগবাঢ়ি যাম বুলি আশা কৰিলোঁ। গতিকে আপোনালোকে কেনেকুৱা পালে সেইটো জনাব, যে মই ভালদৰে নেদেখুৱাব মানে দেখাব পৰা নাই চাগে, যে যিহেতু মই কেমেৰাটো ভালকৈ ছেট আপ কৰিব পৰা নাই, সেয়ে ভালকৈ দেখাব পৰা নাই চাগে ৱেইটটো। গতিকে নিজে যিহেতু কেমেৰা কৰিছোঁ আৰু নিজে যিহেতু ৱেইট কৰিছোঁ, সেয়েহে ভালকৈ দেখুৱাব নোৱাৰিব পাৰোঁ। গতিকে এনেকৈ মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকে আকৌ 45 দিন 50 দিনৰ ৱেইট দিম, আপোনালোকক ভালদৰে চাই ল'ব ভিডিঅ'টো। গতিকে আজিলৈ ইমানেই। গতিকে ধন্যবাদ, ভাল থাকক, সুস্থ থাকক সকলোৱে।